ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আপোনালোকে দেখিব পাইছে একদম মেখেলা চাদৰ পিন্ধি পুৰা সাজি কাচি ওলালোঁ আৰু এয়া হাতত লৈছোঁ প্ৰসাদ আৰু যাব ওলাইছোঁ এতিয়া পালনাম। আমাৰ গাঁও ওচৰতে মানে গাঁৱতে পালনাম হৈ আছে, 46তম পালনাম সাৰ্বজনীন পালনাম। তো তাত যাম আৰু মোৰ লগত আছে মা সেইফালে আৰু খুৰীমাহঁতো আহিছে, তো তাহাঁতেও যাব আমাৰ লগত। এইফালে ওলাইছে খুৰীমা আৰু এইফালে আছে টিকলি। তো ক'ত যাম খুৰীমা আজি? পালনাম। তো আমি গোটেইবিলাকে পালনামত যাম, তো তাত যাই কিনে লগ পাই আছোঁ। আৰু এতিয়া আমি আহি পালোঁ আৰু এয়া নাম প্ৰসংগ চলি আছে ইয়াতে। আৰু প্ৰথমতে ভৰি ধোৱা হয়, তাৰ পাছত এনেকৈ ফুট দিয়া হয় আৰু ময়ো এনেকৈ ফুট এটা পিন্ধি ল'লোঁ ভণ্টিজনী। আৰু এতিয়া আমি সেৱা কৰি ইয়াতে ভুগি দি ল'লোঁ। আৰু সেৱা কৰা হৈ গ'ল আৰু এতিয়া আমাক খাবলৈ মাতিলে ইয়াতে। তো খিচিৰি খাবৰ কাৰণে আমি আহি গ'লোঁ। আৰু এয়া দেখিব পাইছে বহুত মানুহ হৈছে, চাৰিওপিনে সকলোৱে খিচিৰিয়ে খাই আছে। তো আমিও ইয়াতে বহি ল'লোঁ খিচিৰি খাবৰ কাৰণে। মই একদম ঘামি জুমি গৈছোঁ একদম, আৰু এতিয়া খিচিৰি খাবলৈ বহিলোঁ আমি। আৰু খিচিৰি খাই আমি ইয়াতে আহিলোঁ, এতিয়া অলপমান নাম চাম। তো ইয়াতে নাম ধৰি আছে আৰু এইটো নাম দলটো লোকেল নাম দল হয় আমাৰ গাঁৱৰে। তো অলপমান মই এইফালে আহিলোঁ আৰু গছৰ তলত গোটেই ছোৱালীকেইজনী আমি বহি আছোঁ এতিয়া, ফটো চটো উঠিলোঁ অলপমান। আৰু খিচিৰি খোৱাৰ পাছত মই অলপমান খিচিৰি দিয়াত সহায় কৰিছিলোঁ আৰু সেইখিনি টাইমত মোৰ ভিডিঅ' কৰা নহ'ল। আৰু খিচিৰি দি কেনে আহি অলপমান ইয়াতে গছৰ তলত আমি গোটেইকেইজনী অলপ বহিছোঁ। আৰু এইটো হ'ল আমাৰ গাঁৱৰে নাম দল, আৰু পাঠকজন হ'ল মই যে লগ পাইছিলোঁ ছাৰজন, তো সেই ছাৰে নামৰ দিহা দি আছে। আৰু এইটো হৈছে নিমন্ত্ৰণ কৰি অনা গাড়ীপাৰা টেঙাবাৰীৰ নাম দল, আৰু ধুনীয়াকৈ আদৰি কিনে লৈ আহি আছে নাম দলটো।
আৰু চাওঁতে চাওঁতে সন্ধিয়াই হৈ গ'ল আৰু মই যিহেতু চুৱেটাৰ অনা নাই তো অলপ পিছত ঘৰতে যাম আৰু এয়া বহুত সন্ধিয়া হৈ গ'ল আৰু এতিয়া আমি ঘৰত গৈ আছোঁ যিহেতু চুৱেটাৰো অনা নাই তো ঠাণ্ডা লাগি গৈছে আৰু তো ইমান ৰাতিলৈকে নাথাকিলোঁ আমি অলপ জলদিয়ে ঘৰত আহি গ'লোঁ তো যিমানে মানে ৰাতি হৈ থাকে সিমানে বহুত মানুহ হৈ থাকে তো এতিয়া সেই মানুহখিনি গৈ আছে আৰু তো বহুত ঠাণ্ডা লাগিছে সেইকাৰণে মই জলদি আহি গ'লোঁ আৰু আমাৰ ইয়াতে যিহেতু 24 ঘণ্টীয়া হয় পালনামটো তো কালি সন্ধিয়াৰ পৰা লাগিছিলে আৰু আজি ভাঙিব তো অলপ পাছত মানে নাম প্ৰসংগ শেষ কৰি কিনে প্ৰসাদ চসাদ ভগাব আৰু মই আহিলোঁ জলদি যিহেতু মোৰ ঠাণ্ডা লাগিছে তো সেইকাৰণে আহিলোঁ তো গাইজ এতিয়া মই ঘৰ আহি পালোঁ প্ৰসাদ পাতি লৈ কিনে আহিলোঁ আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যোনে যোনে মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব তো পুনৰ লগ পাইছোঁ নতুন ভিডিঅ' এটাত আজিলৈ বাই বাই